নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ বাৰ্বি এন ফুকন ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি 30 আগষ্ট, অহা কালিলৈ মানে 31 আগষ্টত আমাৰ দদৌ 10 দিনীয়া পৰিছে। সেইটো কাৰণে ৰাতিপুৱা শুই উঠি পূৰা ঘৰ চৰ চাফা কৰি লৈছোঁ। দিনটো বহুত বেছি কাম বাকী আছে। তাৰপাছত ভিডিঅ'টো কালিলৈ একদম সকামৰ শেষতে শেষ কৰিম। সেইটো কাৰণে ভিডিঅ'টো চাই থাকিব আৰু কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। এইফালে মামীহঁত আপাহঁতে সকামৰ বস্তুবোৰ চাফা কৰি আছে আৰু এইফালে মাজু মামা দদৌ আৰু মামা এজনৰ সৈতে ৰভাতল চাফা কৰি আছে আৰু এইফালে আপা দুগৰাকীয়ে চাহ দিবলগীয়া ঠাইখিনি চাফা কৰিছে। আৰু এইফালে আমাৰ ডাঙৰ মামীয়ে মই কালিলৈ সকামত পিন্ধিবলগীয়া কাপোৰযোৰ পূৰা ইস্ত্ৰি কৰি ধুনীয়াকৈ জাপি মেলি ঠিক ঠাক কৰি দিছে। মই এইবোৰ কামত বহুত বেছি বেয়া, সেইটো কাৰণে মামীয়ে ধুনীয়াকৈ আঁত লগাই দিছে। মোৰ 3গৰাকী মামী হয়, বাকী দুগৰাকীও এনেকুৱাই মৰমীয়াল। গোটেই 3গৰাকীয়ে মানে নিজৰ ছোৱালীৰ নিচিনা আমাক মৰম কৰে। আৰু এইফালে আমাৰ ভাইটিকেইটাই উমলি আছে। ডাঙৰটো ইও কেঁচুৱা মানে সিহঁতৰ লগত উমলি আছে আৰু। সন্ধিয়াই হৈ গ'লগৈ, সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এনাই আৰু ডাঙৰ মামীয়ে কথা পাতি আছে, সৌফালে এজনী মই। এইফালে এইখিনি সকামৰ বস্তু সকলো যোগাৰ হৈছে আৰু কালিলৈ ভালে ভালে সকামখন গ'লে ঠিক হৈ যাব। এইফালে আমাৰ মা আহি পালেহি। এনাই ডাঙৰ মামী মা পূৰা কথা পতাত ব্যস্ত হৈ আছে। গুড মৰ্ণিং। কালি ভিডিঅ'টো শেষ নকৰিলোঁ, আজি সকলোখিনি দেখাম বুলি কৈছিলোঁ যে আপোনালোকক। এয়া হৈছে দদৌৰ কৰ্মৰত স্কুলখন। অলপ অলপ ৰিঙি ৰিঙিকৈ দেখি পোৱা হোৱা দদৌৰ মৰিশালি হয়। দদৌক তাতে কবৰ দিয়া হ'ল। মাহী মই আৰু ৰাজ অকণমান এইফালে খোজকাঢ়িবলৈ আহিলোঁ। ৰাতিপুৱা পৰিৱেশ এয়া পূৰা নিজান হৈ আছে। এয়া ৰাতিপুৱা ঘৰৰ পৰিৱেশ। ভিতৰত কি কিনো হৈ আছে সকলো এফালৰ পৰা দেখাই থাকিম, বলক চাওঁগৈ। আমাৰ ইয়াত 10 দিনৰ দিনা পিণ্ড দিয়া হয়। পুতেক আৰু পু নাতিসকলে, এয়া সৰু মামা, ওচৰতে থকা কণমানিটি সৰু মামাৰ ল'ৰা মন। মোৰ সৰু মামা ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলাৰ কিষাণ মৰ্চাৰ উপসভাপতি, লগতে তেখেত এজন বিশিষ্ট সমাজসেৱক। তেখেতক দিছপুৰ প্ৰেছ ক্লাবৰ পৰা এখনি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিছে বিশিষ্ট সমাজসেৱক হিচাপে। এনেকুৱা এজন ব্যক্তি নিজৰ ঘৰখনত থকাৰ কাৰণে বহুত বেছি গৌৰৱ অনুভৱ কৰোঁ। এয়া আমাৰ মন আৰু এইফালে আমাৰ প্ৰিন্স। এইফালে আমাৰ এনায়ে ভকতৰ কাৰণে পূৰা ধপাতচোন একদম ভাগ কৰাত লাগিছে। এইফালে এজন মাজু মামা। এইফালে মই পূৰা ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি ৰেডি। বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব, পূৰা একদম সকামৰ ঘৰটো জানে আৰু কেনেকুৱা খেলি মেলি হৈ আছে ঘৰখন। বলক আপোনালোকক সকামৰ এফালৰ পৰা সকলো দৃশ্য দেখাই যাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব।
এইফালে আমাৰ এজন মহা আৰু এইফালে এগৰাকী মাহী। এইফালে মাজু মামীৰ মাকৰ ঘৰৰ আলহী আহিছে, এইফালে এগৰাকী মাজু মামীৰ বোৱাৰী, এইফালে এগৰাকী মাজু মামীৰ মাক মানে এনাই, এইফালে মাজু মামীৰ আইতাক, আমাৰো আইতাই হ'ব চাগে। আলহী হৈছে শদিয়াৰ দেই। এইফালে এগৰাকী আমাৰ মাজু মামী, বৌ, খুৰী, তাৰপিছত এইফালে আপা, তাৰপৰা এগৰাকী কোন? আইতা, তাৰপৰা এগৰাকী আপা। মোৰ পিছফালে বহি থকা মাইনাটো লৈ এগৰাকী আমাৰ তেজপুৰৰ মাহী আৰু এইকেইগৰাকী শিলপুটা গাঁৱৰ গোহাঁই জীয়ৰী। এইফালে ভকতে জলপান খোৱা পৰ্ব। সকামৰ সকলোখিনি কাম ভালে ভালে হৈ গৈ আছে। এতিয়া প্ৰসাদ খোৱাৰ সময়, আমি প্ৰসাদ খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। আমি প্ৰসাদ খাই আজৰি হ'লোঁ। এয়া ভকতে ভাত খোৱা পৰ্ব। এখেতসকল আলহী দদৌ ভাত খাই জিৰণি লৈছে। এইফালে এজন আমাৰ দদৌ ভায়েক, একদম দদৌৰ নিচিনা দেখিবলৈ। এইফালে ডাঙৰ মামী মাকৰ ঘৰৰ আলহী আৰু মাজু মামী মাকৰ ঘৰৰ আলহীয়ে ভাত খাই আছে। এইফালে এওঁলোক হৈছে মাহঁতৰ ডাঙৰ বায়েক ভিনীয়েক। এইফালে আমাৰ এনাই, ভাইটি আৰু মাজু মামাৰ লগৰ এজনৰ সৈতে কথা পতাত পৰা ব্যস্ত হৈ আছে। এইফালে পাপা আৰু মহা দুইজন সমানে সমানে পিটোৱাত একদম ব্যস্ত হৈ আছে। এয়া আমাৰ পাপা পুৰা একদম পিটোৱাত ব্যস্ত হৈ আছে। দিনটো আমি একো ভাত পানী খোৱা নাই। এতিয়া ভাতৰ পাতত বহিছোঁ, শান্তিৰে ভাতকেইটা খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এইফালে ডাঙৰ মামী, মই, মা, সৰু মামী, মাহী, তাৰপাছতে আপা এগৰাকী, তাৰপাছত মাজু মামী, মানে আমি একেলগে বহিছোঁ গোটেইখিনি। এতিয়া সময় হৈছে 11:45। ৰাতি বহুত বেছি হৈ গ'ল। সকলো মানুহ যোৱাৰ পাছত আমিও ভাত পানী খাই আজৰি হৈ অকণমান জিৰাই লওঁ ভাবিছোঁ। এনাই আৰু পাপা পুৰা আঁঠুৱা লগত ব্যস্ত হৈ আছে। এইফালে আমাৰ মা ভাত খাই ভাগৰ লাগিছে চাগে, শুই আছে আৰু। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। ছাবস্ক্ৰাইব কৰিবলৈতো পইচা নালাগে, সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।